Hello everyone, মোৰ নাম নিশান আৰু তোমালোকক স্বাগতম জনাইছোঁ কি আছিল দ্য ছায়েন্স লেডাৰ মানে বিজ্ঞানৰ জখলা। এই চেনেলটোত তোমালোকে ক্লাছ 10ৰ ছায়েন্সৰ সকলোখিনি বস্তু পাবা। ফাৰ্ষ্টত মই এতিয়া ইম্পৰ্টেণ্ট টপিক এক্সাম ৰিলেটেড ইম্পৰ্টেণ্ট টপিকখিনি কভাৰ কৰিম। তাৰপিছত আমি চেপ্টাৰ 1ৰ পৰা চিৰিয়েলি যাম, ঠিক আছে। চিৰিয়েলি নগ'লেও মানে যাম আৰু চেপ্টাৰ পঢ়িম কেইদিনমান পিছত। বাট ফাৰ্ষ্ট অফ অল আমি এতিয়া ইম্পৰ্টেণ্ট টপিকছ কিছুমান কভাৰ কৰিম, অ'কে। এণ্ড দিছ ইজ দ্য ভেৰি ফাৰ্ষ্ট ভিডিঅ'। চ' তোমালোকে যদি চাই যদি ভাল পোৱা তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তাৰ কাৰণে ভিডিঅ'টোতো লাষ্টলৈকে চাবই লাগিব, অ'কে। তো ভিডিঅ'টো লাষ্টলৈকে চাবা, তেতিয়াহে কিবা এটা বুজি পাবা। লাইক ছাবস্ক্ৰাইব এইবিলাক পিছৰ কথা, বাট ভিডিঅ'টো লাষ্টলৈকে চাবা, কাৰণ তোমালোকৰ বুজাটো ইজ প্ৰাইমেৰী, অ'কে। বুজাটোত ধ্যান দিবা। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি আমাৰ প্ৰথমটো ভিডিঅ' আজি ষ্টাৰ্ট কৰোঁ। আমাৰ হৃদযন্ত্ৰ, এইটো তোমালোকৰ বিজ্ঞানৰ চেপ্টাৰ 6ত আছে হা। এইটো চেপ্টাৰ 6ৰ এটা টপিক, আমাৰ হৃদযন্ত্ৰ, ঠিক আছে। তো এইটো তোমালোকৰ ডায়েগ্ৰাম, তোমালোকৰ কিতাপতে দিয়া আছে এইটো ডায়েগ্ৰাম, ঠিক আছে। এই ডায়েগ্ৰামটোলৈ আহিম বাৰু। তাৰ আগতে কিছু কথা আমি জানি লোৱা উচিত হ'ব, যাতে এই ডায়েগ্ৰামটো তোমালোকে ধুনীয়াকৈ বুজি পোৱা। আৰু এই লিখাখিনি কথাখিনি এইখিনি তোমালোকৰ কিতাপৰ লিখনিয়ে, ঠিক আছে। কিতাপত যি লিখা আছে ময়ো ইয়াত সেইটোৱে লিখিছোঁ, ঠিক আছে। এইবোৰ যাতে আমি বুজি পাওঁ, ঠিক আছে। তাৰ কাৰণে আমি কিছুমান কথা জানিব লাগিব। এতিয়া চোৱা, প্ৰথমতে আমি আহোঁ ধমনী আৰু শিৰা। ধমনী কি, শিৰা কি, এইটো দেখি পাইছা। এইটো ধমনী, সেইটো হ'ল শিৰা। শিৰাই কি কৰে, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহণ কৰে, হয়। আৰু ধমনীয়ে কি কৰে, অক্সিজেনযুক্ত তেজ পৰিবহণ কৰে, ঠিক আছে। মানে ধমনীত কি হয়, হাৰ্টৰ পৰা তেজ আহে। শিৰাত কি হয় চৰি মানে শিৰাৰ পৰা হাৰ্টলৈ তেজ যায়, আৰু প্ৰায় কি যায়, কাৰ্বন ডাই অক্সাইডযুক্ত আৰু এইফালে অক্সিজেনযুক্ত। এইটোৱে ধমনী, এইখিনিতো তোমালোকে জানাই। এইটো মন কৰিবা কিন্তু হা, শিৰাৰ পৰা হাৰ্টলৈ যায়, হাৰ্ট মানে আমাৰ হৃদযন্ত্ৰলৈ যায়, তেজ যায়, ঠিক আছে। আৰু হৃদযন্ত্ৰৰ পৰা তেজ আহে ক'লে ধমনীলৈ আহে, হৃদযন্ত্ৰৰ পৰা আহে কিন্তু দেই। এইটো কথা মনত ৰাখিবা, কাৰণ এইটো লাগিব, ঠিক আছে। তো অ'কে, তাৰ আগতে কিছু কথা আমি জানি লওঁ। ধৰি লোৱা এইটো আমাৰ হাৰ্ট, ঠিক আছে। শিৰাই এতিয়া কি কৰিব, দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাৰ্টলৈ আনিব। মই কি কৈছিলোঁ, শিৰাই হাৰ্টলৈ তেজ পঠিয়ায়। এইটো চোৱা, শিৰাই পঠিয়ায়, কাৰ চিনডাল বাহিৰলৈ আছে দেখিছা, শিৰাই হাৰ্টলৈ পঠিয়ায়, ঠিক আছে। আৰু ধমনীয়ে কি কৰে, হাৰ্টৰ পৰা ৰিচিভ কৰে, মানে হাৰ্টে ধমনীলৈ পঠিয়ায়, ঠিক আছে। চ' এইটোৱে শিৰাই কি কৰিব, এতিয়া দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ, এইটো ধৰি লোৱা এইটো কিবা এটা অংগ, আৰু ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ শিৰাই কি কৰিব, হাৰ্টলৈ আনিব। এতিয়া হাৰ্টে সেইখিনি কি কৰিব, সেইখিনিতো পিউৰিফাই কৰিব লাগিব, সেইখিনিতো অশুদ্ধ তেজখিনিটো বিশুদ্ধ কৰিব লাগিব। বিশুদ্ধ মানে কি, অক্সিজেনযুক্ত কৰিব লাগিব। সেই অশুদ্ধ তেজখিনি হাৰ্টে কি কৰে, হাওঁফাওলৈ পঠাই দিয়ে। এতিয়া ধৰি লোৱা এইটো হাওঁফাও, এতিয়া ধৰি লোৱা আৰু হাওঁফাওলৈ পঠাই দিয়া, ঠিক আছে। হাওঁফাৱে কি কৰিব, কাৰ্বন ডাই অক্সাইডযুক্ত তেজসমূহ অক্সিজেনযুক্ত তেজলৈ পৰিৱৰ্তন কৰি দিব, ঠিক আছে। তেতিয়া এইখিনি তেজখিনি হাৰ্টলৈ আহি যাব। অক্সিজেনযুক্ত তেজলৈ পৰিৱৰ্তন কৰিলে তাৰপিছত সেই অক্সিজেনযুক্ত তেজখিনি পুনৰ আকৌ হাৰ্টলৈ আহিব, মানে হৃদযন্ত্ৰলৈ আহিব। সেই হৃদযন্ত্ৰৰ পৰা পুনৰ সেই অক্সিজেনযুক্ত তেজসমূহ ওলাই যাব, ওলাই পেলাই কৈ যাব দেহৰ বিভিন্ন অংগলৈ যাবগৈ। কাৰণ আমাৰ দেহত কি, কাৰ্বন ডাই অক্সাইডযুক্ত তেজৰ প্ৰয়োজন নাই, আমাৰ প্ৰয়োজন কিহৰ আছে, আমাৰ অক্সিজেনযুক্ত তেজৰ প্ৰয়োজন আছে, ৰাইট। তো দেহৰ বিভিন্ন অংগলৈ গুচি যাব। তাৰপিছত অংগসমূহে কি কৰিব, সেই তেজৰ পৰা অক্সিজেনখিনি লৈ ল'ব, কাৰ্বন ডাই অক্সাইডখিনি আকৌ এৰি দিব। আকৌ সেই কাৰ্বন ডাই অক্সাইডখিনি পুনৰ আকৌ হাৰ্টলৈ যাব। সেই হাৰ্টে আকৌ পুনৰ সেই কাৰ্বন ডাই অক্সাইডখিনি আকৌ আমাৰ হাওঁফাওলৈ পঠিয়াব। সেই হাওঁফাৱে কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি পৰিৱৰ্তন কৰিব কি হ'লে, অক্সিজেনযুক্ত, ঠিক আছে। এইটো অক্সিজেন হা, এইটো অক্সিজেনযুক্ত তেজলৈ। তাৰপিছত সেই অক্সিজেনযুক্ত তেজসমূহ পুনৰ আহিব, হাৰ্টলৈ আহিব, ঠিক আছে। সেই হাৰ্টে আকৌ ধমনীৰ সহায়েৰে, এইটো আকৌ ধমনী হ'ব হা, এইটো ধমনী হ'ব। ধমনীৰ সহায়, কাৰণ ধমনীয়ে তেজ হাৰ্টৰ পৰা লৈ যায়, হয় ন, হাৰ্টৰ পৰা লৈ যায়। হাৰ্টৰ পৰা তেজ ওলাই ক'ত সোমায়, ধমনীত সোমায়, বুজি পাইছা। হাৰ্টৰ পৰা তেজ ওলাই ধমনীত সোমায়। তেজ আহি হাৰ্টত কিহৰ দ্বাৰা সোমায়, শিৰাৰ দ্বাৰা, ঠিক আছে। শিৰাত তেজ আছে মানে সেইটো গম পাবা যে সেই তেজ গৈ পেলাই ক'ত সোমাব, হাৰ্টত সোমাব। আৰু ধমনীত তেজ আছে মানে কি গম পাবা, সেই তেজখিনি ক'ৰ পৰা আহিছে, হাৰ্টৰ পৰা আহিছে, অ'কে।
তো সেইখিনি হাৰ্ট মানে এইটো এটা চাইকেল চলি থাকিব, বুজি পাইছা? চাইকেল এইটো এটা প্ৰক্ৰিয়া, এটা চলি থাকিব, এইটো চলি থাকিব, ঠিক আছে? তো এইটো বুজি পালা? তো এই ডায়েগ্ৰামটোলৈ আহা, এইটো মই নিজে বনাইছোঁ, ভেৰি চিম্পল, বহুত চিম্পল। এইটো বুজি পাই গ'লে এই ডায়েগ্ৰামটো বহুত সোনকালে বুজি পাই যাবা, ঠিক আছে? তো এই ডায়েগ্ৰামটোলৈ আহা। আমাৰ হাৰ্টত কি 4টা কোঠালি আছে, ঠিক আছে? আমাৰ হাৰ্টত 4টা কোঠালি আছে, সেইটোতো চবেই জানেই আৰু, ৰাইট? ওপৰৰ দুটা কি হয়? অলিন্দ, ৰাইট? ওপৰৰ দুটা অলিন্দ, তলৰ দুটা নিলয়, ঠিক আছে? এইটো বাওঁফাল কাৰণে বাও অলিন্দ, এইটো সোঁফাল কাৰণে সু অলিন্দ, সোঁফাল কাৰণে সু নিলয়, বাওঁফাল কাৰণে বাও নিলয়। এইটোতো আৰু চিম্পল, ঠিক আছে? এতিয়া দেহৰ বিভিন্ন অংগৰ পৰা শিৰাই তেজ হাৰ্টলৈ লৈ আনে, ঠিক আছে? এতিয়া চোৱা, হাৰ্টটো আমাৰ মানৱ দেহৰ হাৰ্টটো, ঠিক আছে? এইটো যেনিবা ধৰি লোৱা হিউমেন বডি আৰু, ঠিক আছে? নাহাঁহিবা অ'কে, এইটো যেনিবা হিউমেন বডি, হাৰ্টটো এই মাজত আছে, ঠিক আছে? বহুতে কয় হাৰ্টটো লেফ্ট ছাইডত আছে, বাট ইটছ ৰং, এইটো ভুল। হাৰ্ট লেফ্ট ছাইডত কেতিয়াও নাথাকে, হাৰ্ট সদায় হিউমেন বডিৰ মাজত থাকে। অকণমান লেফ্ট ছাইডৰ ফালে ঢাল খাই থাকে কিন্তু দেই, সেইটো কাৰণে কৈ চাগে কি হাৰ্টটো লেফ্ট ছাইডত থাকে, বাট হাৰ্ট সদায় মাজত থাকে। তো চোৱা, শিৰাই কি কৰিব লাগিব? এই হাৰ্টৰ ওপৰৰ অংগসমূহৰ পৰাও তেজ আনিব লাগিব, হাৰ্টৰ তলৰ অংগসমূহৰ পৰাও তেজ আনিব লাগিব। তো হাৰ্টৰ ওপৰৰ অংগসমূহৰ পৰা যিয়ে তেজ আনে, যি শিৰাই তেজ আনে, সেইটো হ'ল ঊৰ্ধ্ব মহাশিৰা, ঠিক আছে? আৰু হাৰ্টৰ তলৰ শিৰাসমূহে মানে হাৰ্টৰ তলৰ অংগসমূহৰ পৰা যি শিৰাই তেজ আনে হাৰ্টলৈ, সেইটো হ'ল নিম্ন মহাশিৰা। সেইটোতো জানাই আৰু, ইমান কনফিউজ হ'ব লগা একো কথা নাই, কাৰণ নামতে আছে ঊৰ্ধ্ব মানে ওপৰ আৰু নিম্ন মানে তলৰ, ঠিক আছে? তো ইমান কনফিউজন হ'ব লগা একো কথা নাই। তো য়েছ, তেজ আহিল, এইটো ব্লু কালাৰ দেখাইছোঁ, মানে বুজি পাইছে, অলপ অশুদ্ধ তেজ, ঠিক আছে? সেই অশুদ্ধ তেজসমূহ আহিল, প্ৰথমে অশুদ্ধ তেজসমূহ আহি পেলাই অলিন্দত সোমাব। ক'ত সোমাব? সু অলিন্দত সোমাব, ঠিক আছে? সেই সু অলিন্দৰ পৰা তেজ পুনৰ ক'লৈ যাব? সু নিলয়লৈ যাব। এতিয়া অশুদ্ধ তেজসমূহ আহিল, মানে কাৰ্বন ডাই অক্সাইডযুক্ত তেজসমূহ আহিল, আহি পেলাই ক'ত সোমাব? সু অলিন্দত সোমাব, ঠিক আছে? সু অলিন্দৰ পৰা ক'ত যাব? সু নিলয়লৈ যাব, ঠিক আছে? সেই সু নিলয়ৰ পৰা ক্লোমধমনী হৈ, ঠিক আছে? এই ক্লোমধমনী হৈ পেলাই বাহিৰলৈ ওলাই যাব। বাহিৰলৈ ক'লৈ ওলাই যাব? গৈ পেলাই হাওঁফাও, ঠিক আছে? ওলাই যাব ক'লে? এইটো যেনিবা হাওঁফাওলৈ ওলাই যাব। হাওঁফাৱে এতিয়া কি কৰিব? অক্সিজেন দিব তেজক, অ'কে? অক্সিজেন দিয়াৰ লগে লগে তেজসমূহ কি হ'ব? অক্সিজেনযুক্ত হ'ব। প্ৰথমে কি আছিল? কাৰ্বন ডাই অক্সাইডযুক্ত আছিল, এতিয়া হ'ব অক্সিজেনযুক্ত, ঠিক আছে? সেই অক্সিজেনযুক্ত তেজসমূহ পুনৰ যাব ক্লোমশিৰালৈ, ঠিক আছে? ক্লোমশিৰা হৈ পেলাই সেই অক্সিজেনযুক্ত তেজসমূহ পুনৰ ক'লৈ যাব? হাৰ্টলৈ যাব। এবাৰ সোমাব বাও অলিন্দত, ঠিক আছে? প্ৰথমে কিন্তু অলিন্দত সোমায়, কাৰণ ওপৰকেইটা অলিন্দ, তেজসমূহ সদায় ওপৰত সোমায়, ওপৰৰ পৰা তললৈ আহে, ঠিক আছে? তো বাও অলিন্দত সোমাব। বাও অলিন্দত সোমোৱাৰ লগে লগে বাও অলিন্দৰ পৰা বাও নিলয়লৈ আহিব, ঠিক আছে? বাও নিলয়লৈ আহিব। সেই তেজসমূহ পুনৰ বাও নিলয়ৰ পৰা মহাধমনীলৈ যাব, ঠিক আছে? মহাধমনীলৈ যাব। বাও নিলয়ৰ পৰা মহাধমনী, মনত ৰাখিব। মহাশিৰাৰ পৰা তেজ সোমালে, ঠিক আছে? মহাশিৰাৰ পৰা তেজ সোমাই ক'ত সোমালে? সু অলিন্দত সোমালে। সু অলিন্দৰ পৰা সু নিলয়ত সোমালে। সু নিলয়ৰ পৰা ক্লোমধমনীত সোমালে, ঠিক আছে? তাৰপিছত ক্লোমধমনী হৈ পেলাই ক'লৈ যাব? হাওঁফাওলৈ যাব, ঠিক আছে? হাওঁফাওলৈ যাব। হাওঁফাওত অশুদ্ধ তেজসমূহ বিশুদ্ধ হ'ব, ঠিক আছে? মানে অক্সিজেনযুক্ত হ'ব। সেই অক্সিজেনযুক্ত তেজসমূহ পুনৰ ক'লৈ যাব? ক্লোমশিৰালৈ যাব, ঠিক আছে? ক্লোমশিৰা হৈ পেলাই হাৰ্টত সোমাব, মানে হৃদযন্ত্ৰত সোমাব। হৃদযন্ত্ৰৰ ক'ত সোমাব? বাও অলিন্দত সোমাব, ঠিক আছে? বাও অলিন্দত সোমাব। বাও অলিন্দৰ পৰা বাও নিলয়ত সোমাব। বাও নিলয়ৰ পৰা মহাধমনী হৈ পেলাই হাৰ্টৰ পৰা বাহিৰলৈ ওলাই গুচি যাব। বাহিৰলৈ ক'লৈ ওলাই গুচি যাব? দেহৰ বিভিন্ন অংগলৈ গুচি যাব, বুজি পালা? দেহৰ বিভিন্ন অংগলৈ গুচি পাব। তাৰপিছত দেহৰ বিভিন্ন অংগই কি কৰিব? সেই তেজসমূহৰ পৰা অক্সিজেন লৈ ল'ব, কাৰ্বন ডাই অক্সাইড আকৌ তেজক দি দিব। তাৰপিছত তেজসমূহ পুনৰ কাৰ্বন ডাই অক্সাইডযুক্ত হৈ গ'ল। কাৰ্বন ডাই অক্সাইডযুক্ত হৈ যোৱাৰ লগে লগে শিৰাই আকৌ সেই তেজসমূহ পুনৰ ক'লৈ লৈ যাব? হৃদযন্ত্ৰলৈ লৈ যাব। হৃদযন্ত্ৰই পুনৰ সেই তেজসমূহ আকৌ হাওঁফাওলৈ পঠিয়াব। হাওঁফাওত তেজসমূহ বিশুদ্ধকৰণ হ'ব, মানে অক্সিজেন দিব হাওঁফাওৱে। অক্সিজেন দিয়াৰ লগে লগে অক্সিজেনযুক্ত হৈ গ'ল তেজসমূহ অক্সিজেনযুক্ত হোৱাৰ লগে লগে ক্লোমশিৰা হৈ পেলাই পুনৰ হাৰ্টলৈ, মানে হৃদযন্ত্ৰলৈ সোমাই আহিব তেজসমূহ। তো এই ধৰণৰ এই প্ৰক্ৰিয়াটো বাৰে বাৰে চলি থাকিব। তো সেইটো কথাই তোমালোকৰ এই ডায়েগ্ৰামটো দিয়া আছে। তোমালোকে এই ডায়েগ্ৰামটো আকৌ এক্সামত নিলিখিবা, হা? পৰীক্ষাত আকৌ এই ডায়েগ্ৰামটো নালাগিব, অ'কে? এইটো মই তোমালোকক জাষ্ট বুজাবলৈহে কৰিছোঁ, ঠিক আছে? এই ডায়েগ্ৰামটো তোমালোকে জাষ্ট যাতে বুজি পোৱা, সেইকাৰণে মই এই ডায়েগ্ৰামটোত আঁকি দিছোঁ, মানে চিম্পলি সোনকালে বুজি পাই যায়। বুজিবলৈ এইটো ব্যৱহাৰ কৰিব পাৰা, কিন্তু যদি পৰীক্ষাত আঁকিবলৈ আহে তেনেহ'লে
এইটো ডায়েগ্ৰাম ইউজ কৰিবা ঠিক আছে কাৰণ তোমালোকৰ কিতাপত এইটো চিত্ৰ দিয়া আছে এইটো ঊৰ্ধ্ব মহাশিৰা মানে কি আমাৰ হাৰ্টৰ ওপৰৰ যোনখিনি শিৰা সেই শিৰাই হাৰ্টলৈ তেজ আনিব সেয়া এৰো দিয়া আছে হাৰ্টলৈ তেজ আনিছে নিম্ন মহাশিৰা হাৰ্টৰ তলৰ যোনখিনি শিৰা আছে সেই শিৰাখিনিয়ে হাৰ্টলৈ তেজ আনিছে অলিণ্ডৰ পৰা নীলয়লৈ গৈছে ঠিক আছে নীলয় ক্লোমধমনী হৈ পেলাই তেজখিনি গুচি গৈছে ঠিক আছে ক'লৈ গুচি গৈছে হাওঁফাওলৈ গুচি গৈছে হাওঁফাওত কি হ'ব বিশুদ্ধিকৰণ হ'ব তাৰপিছত ক্লোমশিৰা হৈ পেলাই তেজখিনি ক'লৈ সোমাব বাও অলিণ্ডত সোমাব বাও অলিণ্ডৰ পৰা ক'লৈ আহিব বাও নীলয়লৈ আহিব বাও নীলয়ৰ পৰা ক'লৈ গুচি যাব মহাধমনীলৈ গুচি যাব মানে মহাধমনী হৈ পেলাই তেজখিনি হৃদপিণ্ডৰ বাহিৰলৈ গুচি যাব ঠিক আছে চিম্পল তো এইটোৱে কোৱা আছে ন মহাধমনী হৈ পেলাই বাহিৰলৈ গুচি যাব তো এইটোৱে চিম্পল এতিয়া বুজি পালা ঠিক আছে কিন্তু তোমালোকৰ এটা কুৱেশ্যন সোধোঁ চোৱা আমি কি জানো এতিয়া তোমালোকে কিন্তু জানিব লাগে কাৰণ মই তোমালোকক কৈছোঁ একচুৱেলি আগতে মই কৈ থৈছোঁ শিৰা মহাশিৰা এইখিনিতে মই কৈ থৈছোঁ কিবা এটা অ'কে মনত আছেনে নাই নাজানো অ'কে মই এতিয়া সুধিম অ'কে চোৱা এইটো ইয়াত লিখা আছে ক্লোমধমনী ইয়াত লিখা আছে ক্লোমশিৰা ঠিক আছে এতিয়া চোৱা আমি কি জানো ধমনীয়ে তেজ মানে অক্সিজেনযুক্ত তেজ আনে হয় অক্সিজেনযুক্ত তেজ পৰিবহণ কৰে ধমনীয়ে আৰু এইটো কি কয় শিৰাই কি কৰে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহণ কৰে আমি জানো কিন্তু ইয়াত চোৱা এইটো ক্লোমশিৰা লিখা আছে কিন্তু অক্সিজেনযুক্ত তেজ পৰিবহণ কৰি আছে ইয়াত ক্লোমধমনী লিখা আছে কিন্তু এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহণ কৰি আছে কিয় কাৰণটো হ'ল মই তোমাক ইয়াতে কৈছিলোঁ ধমনীয়ে সদায় হাৰ্টৰ পৰা তেজ আনে হাৰ্টৰ পৰা তেজ সদায় ধমনীত সোমায় হাৰ্টলৈ তেজ সদায় শিৰাই পঠিয়ায় ঠিক আছে বুজি পাইছা তেজ সদায় হাৰ্টৰ পৰা ওলাই ধমনীত সোমায় বুজি পাইছা মানে এইটো যদি হাৰ্ট সেই হাৰ্টৰ পৰা উলিয়াই দিলে ধমনী হাৰ্টলৈ যদি সোমায় শিৰা বুজি পাইছা এতিয়া ইয়াত চোৱা তেজ হাৰ্টলৈ সোমাইছে সেইটো কাৰণে শিৰা চোৱা এইটো এৰ'টো কি মানে চোৱা এইটো এৰ'টো হ'ল ইয়াৰ পৰা তেজ ওলাই গৈ আছে ইয়াৰ পৰা ইয়ালৈ তেজ সোমাই আছে কিন্তু ক'ৰ পৰা হাৰ্টৰ পৰা হাৰ্টলৈ গৈ আছে হাৰ্টৰ পৰা আহি আছে অ'কে কনফিউজ নহ'বা হাৰ্টলৈ গৈ আছে হাৰ্টৰ পৰা আহি আছে তো এইটোৱে তো চোৱা হাৰ্টলৈ আহি আছে শিৰা সেইকাৰণে শিৰা ই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহণ কৰক বা অক্সিজেনযুক্ত তেজ পৰিবহণ কৰক ঠিক আছে হাৰ্টলৈ আহি আছেতো সেইটো কাৰণে ই শিৰা ই চোৱা হাৰ্টৰ পৰা বাহিৰলৈ গৈ আছে সেইটো কাৰণে ই ধমনী ই কাৰ্বন ডাই অক্সাইডে ব্যৱহাৰ কৰক বা তোমাৰ অক্সিজেনযুক্ত পৰিবহণ কৰক তাৰ লগত কোনো কথা নাই হাৰ্টৰ পৰা বাহিৰলৈ ওলাই গ'লেই ধমনী হাৰ্টলৈ সোমাই আহিলেই কাৰ্বন ডাই অক্সাইড বুজি পালা এইটো হ'ল কথা তাৰপিছত তো এইখিনিতো চিম্পল এইখিনি বুজি পাই গ'লা অ'কে তো নাই আৰু এইখিনিয়ে তো এইখিনি তোমাৰ কিতাপত লিখা আছে তো কি মই থুলমূলকৈ পঢ়ি দিওঁ থুলমূলকৈ কি আৰু গোটেইখিনি পঢ়ি দিওঁ ঠিক আছে তো সেইটো আমাৰ পাম্প কল হৃদযন্ত্ৰ আমাৰ হৃদযন্ত্ৰটো হাতৰ মুঠি সদৃশ মানে হাতৰ মুঠিত পেশীযুক্ত অংগ ঠিক আছে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন দুয়োবিধ গেছ পৰিবহণ কৰাৰ বাবে অক্সিজেনযুক্ত তেজ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৃথক কৰি ৰাখিবৰ কাৰণে আমাৰ হৃদযন্ত্ৰটোৰ পৃথক কোঠালিত বিভক্ত সেইটোতো জানাই 4টা কোঠালি ওপৰৰকেইটা অলিণ্ড তলৰকেইটা নীলয় ঠিক আছে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওত কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰাৰ পিছত হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ উভতাই অনাৰ প্ৰয়োজন বুজি পাইছা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওত কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰাৰ পিছত হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ উভতাই অনাৰ প্ৰয়োজন এইটো কি মই ইয়াত কৈছিলোঁ যে ইয়াৰ পৰা তেজ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ গ'ল কাৰ্বন ডাই অক্সাইডখিনি লাংছত দি দিলে মানে হাওঁফাওত দি দিলে এতিয়া লাংছে কি কৰিলে অক্সিজেন তেজত দি দিলে সেই তেজৰ অক্সিজেনযুক্ত তেজসমূহ পুনৰ হাৰ্টলৈ লৈ অহা মানে হৃদপিণ্ডলৈ লৈ অহাৰ প্ৰয়োজন ঠিক আছে লৈ আনিবই লাগিব তো সেই কথাটোৱে কৈছে মইতো তোমাৰ আগতে কৈ থৈছোঁ কনফিউজ নহ'বা হৃদযন্ত্ৰৰ পৰা এই তেজ দেহৰ বিভিন্ন অংশত বিতৰণ হয় এতিয়া মই কৈছোঁ যে তাৰপিছত হৃদযন্ত্ৰলৈ আনে হৃদযন্ত্ৰৰ পৰা অনাৰ পিছত কি হৃদযন্ত্ৰৰ পৰা আকৌ বাহিৰলৈ ওলাই যায় ঠিক আছে বাহিৰলৈ ওলাই ক'লৈ যায় বিভিন্ন অংগলৈ গুচি যায়
হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ পূৰ্বদেহীয় অংশত থকা বাও কোঠালিত আহি পৰেহি, ঠিক আছে, যাক বাও অলিন্দ বুলি কোৱা হয়, ঠিক আছে। বাও অলিন্দ এইটোতো জানাই, এইটো বাও অলিন্দ, লেফ্ট এট্ৰিয়াম যোনটো ইংলিছত কোৱা হয়। পূৰ্বদেশীয় কোঠালিৰ কেইটাৰ বেৰখন অতি পাতল, মানে এই অলিন্দকেইটাৰ বেৰ যেন, এই অলিন্দকেইটা সু অলিন্দ বা অলিন্দ ইহঁতৰ এই বেৰখন মানে ৱালকেইখন যোনকেইখন বাউণ্ডৰী সেইকেইখন বহুত পাতল হয়, মানে ইয়াত লিখা আছে অতি পাতল, বাউণ্ডৰীকেইটা বহুত পাতল হয়, মানে বেৰখন ইমান টান নহয়। এই অৱস্থাত বাও অলিন্দ শিথিল হৈ থাকে। বাও অলিন্দই তেজ সংগ্ৰহ কৰাৰ পিছত ই সংকুচিত হৈ তাত থকা তেজসমূহ পশ্চাৎ অংশৰ কোঠালিলৈ পঠিয়াই দিয়ে। মই যে কৈছোঁ তেজসমূহ ইয়ালৈ গুচি আহে, এইটো ডায়েগ্ৰাম চোৱা, মই যে কৈছোঁ তেজসমূহ ইয়ালৈ গুচি আহে, কেনেকৈ গুচি আহে? প্ৰথমে এই অলিন্দটো সংকুচিত হয়, সংকুচিত হয় মানে কি, অলিন্দটো এনেকৈ ধপ কৰি নাথাকে জানো আমাৰ হাৰ্টটো, প্ৰথমে অলিন্দটো সংকুচিত হ'ব, তেজখিনি তললৈ আহিব, তাৰপিছত নিলয়টো সংকুচিত হ'ব, বুজি পাইছা? প্ৰথমে অলিন্দটো সংকুচিত হয়, তেজ তললৈ আহে, তাৰপিছত নিলয় সংকুচিত হয়, তাৰপিছত এই পাইপকেইডাল দি ওলাই গুচি যায়। ৰ'বা মই তোমালোকক ক্লিয়াৰ কৰি দেখাই আছোঁ। য়েছ, প্ৰথমে অলিন্দ, এইটো অলিন্দ তেজ আছে ন, এইটো অলিন্দ হওক, এইটো অলিন্দ হওক, প্ৰথমে এই অলিন্দকেইটা সংকুচিত হ'ব, ঠিক আছে। তাৰপিছত অলিন্দকেইটা সংকুচিত হোৱাৰ পিছত সেই অলিন্দৰ পৰা তেজ নিলয়লৈ আহিব, দুইটা একেলগে সংকুচিত হয়, দুইটা তেজ নিলয়লৈ আহিব, ঠিক আছে। সেই নিলয় তাৰপিছত এই সুনিলয় বাওনিলয় সংকুচিত হয়, তেতিয়া অলিন্দ সংকুচিত নহয় আৰু, তেতিয়া সুনিলয় বাওনিলয় সংকুচিত হ'ব। সুনিলয় বাওনিলয় সংকুচিত হোৱাৰ লগে লগে তেজখিনি ক'লৈ সোমাব, ইয়াৰ মানে সুনিলয়ত থকা তেজখিনি ক'ত যাব, ক্লোম ধমনীলৈ যাব, আৰু বাও নিলয়ত থকা তেজখিনি ক'ত যাব, মহাধমনীলৈ যাব, বুজি পাইছা? অ'কে, তো সেইটো কথা ইয়াত কোৱা হৈছে। বাওলিন্দই তেজ সংগ্ৰহ কৰাৰ পিছত ই সংকুচিত হৈ তাত থকা তেজ পশ্চাৎ অংশত থকা কোঠালিলৈ পঠিয়ায়, মানে কি অলিন্দ সংকুচিত হৈ পেলাই তাৰ পশ্চাৎ অংশত থকা কোঠালি মানে কি নিলয়ৰ কথা কৈছে, নিলয়লৈ পঠিয়ায়, যাক বাও নিলয় বুলি কোৱা হয়। সু অলিন্দটো সংকুচিত হোৱাৰ সময়ত পশ্চাৎ দেশত স্থিত কোঠালিৰ দুৱাৰ মুকলি হৈ যায় আৰু ইয়াত সু অলিন্দৰ পৰা তেজ আহি সোমাই পৰে, সেইটোৱে। ইয়াৰ কোঠালিক সুনিলয় বুলি কোৱা হয়। এইটোৱে মানে ছেইম এজ বাও ছাইডটো আৰু সু ছাইডটো দুটাও কামটো ছেইমেই ন, প্ৰথমে অলিন্দ সংকুচিত হ'ব, তাৰপিছত নিলয় সংকুচিত হ'ব, ঠিক আছে। সেইখিনি কথাকেই ইয়াত কোৱা হৈছে। হাওঁফাওৰ এই তেজ শোধন হয়, মই যে কৈছিলোঁ হাওঁফাওত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ গুচি যায়, অ'কে, এইখিনি তেজ গুচি যাব, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ গুচি যাব, ইয়াত তেজ শোধন হ'ব, বুজি পাইছা নাই? ইয়াত তেজ শোধন হ'ব, সেই শোধিত তেজখিনি আকৌ আহিব হাৰ্টলৈ, হৃদযন্ত্ৰলৈ আহিব, হৃদযন্ত্ৰই আকৌ তেজখিনি পঠিয়াই দিব, ঠিক আছে। সেইটো কথা ইয়াত কোৱা হৈছে। হাওঁফাওত তেজ শোধন হয়, নিলয়ৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহণ কৰিব লগা হোৱাৰ কাৰণে আন্তঃনিলয়ৰ বেৰখন আন্তঃ অলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ। সেইটো বুজি পাইছে ন, অলিন্দৰ বেৰকেইখন পাতল, ইয়াৰ চিত্ৰত দেখুৱাই দিছে, আৰু নিলয়ৰ বেৰকেইখন ইমান ডাঠ, তুমি চোৱা কম্পেয়াৰ কৰিছোঁ, ইয়াৰ বেৰকেইখন ইমান পাতল, ইয়াৰ বেৰকেইখন ইমান পাতল, আৰু ইয়াৰ বেৰকেইখন ডাঠ কিয় হয়? তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহণ কৰিব লগা হোৱাৰ কাৰণে আন্তঃনিলয়ৰ বেৰখন আন্তঃ অলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ, বুজি পাইছা? এতিয়া চোৱা, মই যেন কৈছিলোঁ, ইয়াত চোৱা সু অলিন্দ আৰু সুনিলয় আৰু বাও অলিন্দৰ আৰু বাও নিলয়ৰ মাজত এটা কপাট থাকে, ভাল্ভ এখন থাকে, মানে দৰ্জা এখন থাকে। এতিয়া চোৱা কিয় থাকে মই কৈ আছোঁ, সেইকাৰণে নিলয়ৰ পৰা অলিন্দলৈ তেজ যাব নোৱাৰে, মই কৈ আছোঁ ৰ'বা। অ'কে, এইটো চোৱা, ইয়ালৈ তেজ আহিলে প্ৰথমে এইটো অলিন্দ সংকুচিত হ'ব, ঠিক আছে, অলিন্দ সংকুচিত হ'ব, তেজ নিলয়লৈ আহিব, ইয়াৰো তেজ নিলয়লৈ আহিব, তাৰপিছত নিলয় সংকুচিত হ'ব, অ'কে। কিন্তু চোৱা সংকুচিত হোৱাৰ সময়ত তেজখিনিতো পুনৰ আকৌ ওপৰলৈ যাবও পাৰে ন, পুনৰটো অলিন্দলৈ যাবও পাৰে, কিন্তু নাযায়, কিয় নাযায়? কাৰণ ইয়াত এখন ভাল্ভ থাকে, এই দুখন দেখিছা? ভাল্ভ মানে কি, কপাট, দৰ্জা এখন, এই দুটা দিয়া আছে যেন, এই দৰ্জা দুখন এখন থাকে, যিখন বন্ধ হৈ যায়, ঠিক আছে। বন্ধ হৈ যোৱাৰ ফলত তেজ কেৱল এইফালেদি সোমাব পাৰে, এই দৰ্জা দুখন বন্ধ হৈ যায়, যাৰ ফলত তেজ এইফালেদি সোমাব পাৰে, এইফালে আকৌ অলিন্দলৈ যাব নোৱাৰে, ঠিক আছে। এইখন বুলি কোৱা আছে, কপাট বুলি কোৱা হৈছে, বুজি পাইছা? যাৰ কাম কি, মানে তেজ নিলয়ৰ পৰা অলিন্দলৈ যোৱাৰ
মানে ৰোধ কৰা, ঠিক আছে। অলিণ্ডৰ মানে নীলৰ পৰা অলিণ্ডলৈ তেজ যাব নোৱাৰে, সেইটো এটা কাম, ঠিক আছে। আই হোপ ইউ আণ্ডাৰষ্টুড। এইখিনিয়ে আৰু বেলেগ একো নাই। যদি বুজি পাই গৈছা বেছিক মেকানিজমটো যদি বুজি পাই গৈছা, এই ডায়েগ্ৰামটো যদি বুজি পাই গৈছা তেনেহ'লে ঠিক আছে, ঠিক আছে। হীৰাই এনেকৈ আনে। তাৰ উপৰি তোমালোকে খালি এইখিনি মনত ৰাখিবা, এই নামকেইটা মনত ৰাখিবা, ঠিক আছে। সেই নামকেইটা মনত ৰাখিবা, তেতিয়া হৈ যাব। কোনটোৰ কি কাম সেইকেইটা জাষ্ট মনত ৰাখিলে হৈ গ'ল। ঊৰ্ধ্ব মহাশিৰা, নিম্ন মহাশিৰা, এইটোতো মুখস্থ হৈ গ'ল। সুলিণ্ড বাওলিণ্ডটো মুখস্থ হৈ গ'ল। সুলিণ্ড বাওলিণ্ড এইটোতো মুখস্থ হৈ গ'ল। এইটো হৈ গ'ল, এইটো হৈ গ'ল, ঠিক আছে। এতিয়া তোমালোকৰ কনফিউজন ক'ত লাগিব পাৰে জানানে? মহাধমনীত লাগিব, ক্লোমধমনীত লাগিব, ক্লোমশিৰাত লাগিব, বুজি পাইছা? এইটোতো কনফিউজন নালাগে। কেনেকৈ কোৱাচোন? তেজ কি হাৰ্টৰ পৰা মানে হৃদপিণ্ডৰ পৰা তেজ ওলাই যায়, য'ত মানে তুমি চোৱা এটা জেগাতে তেজ ওলাই যায় হৃদপিণ্ডৰ পৰা, এটা যায় হাওঁফাওলৈ, এটা যায় শৰীৰৰ বিভিন্ন অংগলৈ, যিটো অক্সিজেনযুক্ত তেজ গুচি যায়, য'ত অক্সিজেনযুক্ত তেজ যায়। অ'কে, হাওঁফাওলৈ যোৱাটো অশুদ্ধ, মানে হাওঁফাওলৈ যোৱাটো অশুদ্ধ তেজ, মানে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ। আৰু দেহৰ বিভিন্ন অংগলৈ যোৱাটো হ'ল তোমাৰ মানে বিশুদ্ধ তেজ, তোমাৰ অক্সিজেনযুক্ত তেজ, বুজি পাইছা? দেহৰ বিভিন্ন অংশলৈ যিয়ে অক্সিজেনযুক্ত তেজ লৈ যায় হাৰ্টৰ পৰা, সি হ'ল মহাধমনী, ঠিক আছে, ঠিক আছে। তাৰপিছত হাওঁফাওলৈ যিয়ে তেজ লৈ যায় হাৰ্টৰ পৰা, হৃদপিণ্ডৰ পৰা হাওঁফাওলৈ যোনে তেজ লৈ যায়, ঠিক আছে, যোনে তেজ লৈ যায় সি মহাধমনী, ক্লোমধমনী। এইটো তোমালোকে অকণমান কনফিউজ হৈ যাব পাৰা, সেইটো কাৰণে অলপ প্ৰেক্টিছ কৰিবা, ঠিক আছে। কাৰণ তোমালোকে ভাবিব পাৰা লৈ যায় কাৰ্বন ডাই অক্সাইডযুক্ত তেজ, মই যেনেকৈ ক'লোঁ, এইটো ক্লোমশিৰা হ'ব নেকি, ক্লোমধমনী হ'ব নেকি, নে কি হ'ব? এইটো ক্লোমধমনী বুলি ভাবিব পাৰা, বা এইটো ক্লোমশিৰা বুলি ভাবিব পাৰা, মানে সেইটো অকণমান কনফিউজ হ'ব পাৰা। সেইটো কাৰণে অলপ প্ৰেক্টিছ কৰিবা, আৰু প্ৰেক্টিছ নকৰিলে নহয়, পাহৰি যাবা, ঠিক আছে। এটলিষ্ট যদি এই বস্তুটো যদি তোমাৰ মনত থাকে অল অভাৰ, তেনেহ'লে তুমি যেনে তেনেহ'লে কিবা এটাত হয়তো লিখি ৰাখিব পাৰিবা, বুজি পাইছা? তুমি যদি এইটো যদি 5 নম্বৰো যদি থাকে, 5ৰ ভিতৰত 5 নাপালেও তুমি এটলিষ্ট 3.5, 4টো পাই যাবা, যদি এইটো যদি মনত থাকে, ঠিক আছে। এইটো মনত ৰাখিবা, আৰু এই দুটাৰ মাজত কনফিউজ নহ'বা। ক্লোমধমনী আৰু ক্লোমশিৰাৰ মাজত কনফিউজ নহ'বা, ঠিক আছে। কিয় নহ'বা, কি কাৰণ, কি কথা মই চব তোমালোকক কৈ দিছোঁ। কিয় ক্লোমশিৰা বুলি কোৱা হয়, কিয় ক্লোমধমনী কোৱা হয়, চব কথা মই তোমালোকক কৈ দিছোঁ। তো অ'কে, থেংক ইউ ইয়ালৈকে যদি ভিডিঅ'টো চাইছা, ঠিক আছে। তো যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে প্লিজ লাইক কৰিবা। কিবা এটা যদি বুজি পাইছা তো লাইক এটা কৰি যাবা। তো আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আহি আছে, আৰু ভিডিঅ'টো লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব পাৰা, কাৰণ যাতে যদি তুমি উপকৃত হৈছা বুলি ভাবা এই ভিডিঅ'টো চাই, তেনেহ'লে নিশ্চয় তেওঁ উপকৃত হ'ব। তো এবাৰ শ্বেয়াৰ কৰি দিবা। তো অ'কে, থেংক ইউ এণ্ড বাই বাই, লাভ ইউ।